নমস্কাৰ সকলোকে। আমাৰ গাহৰিকেইটা আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এই দুটা মতা গাহৰি হয়, যোৱাকালি খাচী কৰিলোঁ। আচলতে ডাঙৰ হৈছে বহুতখিনি, আগতে কৰিব লাগিছিলে খাচী। দাদা এজনে ৰাখি থ'ব কোৱাৰ বাবে ৰাখি থৈছিলোঁ। বিশেষ অসুবিধাৰ কাৰণে দাদাজনে ল'ব নোৱাৰিলে, তাৰ বাবে ডাঙৰ হোৱাত আমি খাচী কৰিব লগা হ'ল। কোনোবাই যদি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। সেইফালেও আছে পোৱালি মানে ডাঙৰ হৈছে বহুত, 25-30 কেজি হ'ব। মাইকী আৰু খাচী গাহৰি আছে ইয়াতে। কোনোবাই যদি পালন কৰিম বুলি ভাবিছে, পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। কামৰূপ জিলা ছয়গাঁও মিৰ্জাৰ মাজত হয়। ওচৰৰ হ'লে সুবিধা হয়, কাৰণ আমাৰ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা নাই, ঘৰত আহি ল'ব লাগিব। গতিকে পচন্দ হ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। স্ক্ৰীণত নাম্বাৰ দিয়া আছে। কোনোবাই যদি পালন কৰিম বুলি ভাবি আছে, যোগাযোগ কৰিব পচন্দ হ'লে।